Hello guys, আপোনালোকক মোৰ ইউটিউব চেনেল ৰিতুৰাজী ভ্লগলৈ স্বাগতম জনাইছো। এতিয়া মই শ্ৰী দক্ষিণপাট সত্ৰলৈ যাবলৈ ওলাইছো। মা দাদা আৰু মই যাম। আমাৰ ঘৰৰ পৰা সত্ৰলৈ প্ৰায় 3 কিলোমিটাৰ মান হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। হাই আহি এয়া পালোহি শ্ৰী দক্ষিণপাট সত্ৰ। জয় যাদৱ বৰাই। এয়া প্ৰথমখন প্ৰৱেশ দুৱাৰ। আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ শ্ৰী দক্ষিণপাট সত্ৰ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া মূল প্ৰৱেশ দুৱাৰ নতুনকৈ বনাইছেগে। চেণ্ডেল ইয়াতে খুলিব লাগিব। এয়া চাওক কি সুন্দৰ পৰিৱেশ। এইফালে এয়া ফিচাৰী। মূল সত্ৰখন পোৱাৰ আগতে এইখন পাওঁ। ৰাসৰ সময়ত ইয়াতো সেৱা কৰা হয়। চাওক ইয়াৰ পৰিৱেশ কিমান মনোৰম, সঁচাই আধ্যাত্মিক ভাৱ জাগি উঠে। এয়া মূল সত্ৰখন। ইয়াত সৰস্বতী আইৰ মূৰ্তি আছে। কিবা কাৰণৰ বাবে মূল সত্ৰখন দেখুৱাব নোৱাৰিলোঁ। সময় উলিয়াই আপোনালোকে চাবলৈ আহিব। এতিয়া মই সত্ৰখনৰ চৌপাশ দেখুৱাব বিচাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চেলফিকে লৈ লওঁ। হয় প্ৰভু। খা খা। এয়া হৰিণাও আছে। এয়া পদুমৰ কলি। সত্ৰখনৰ কাষতে থকা এয়া বৰপুখুৰী। ইয়াত ডাঙৰ ডাঙৰ মাছ কাছ আছে। হে গাইছ, আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টো কেনে লাগিল জনাবা। বাই বাই গাইছ।